সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আহক আমি আজি ঈশ্বৰৰ মহান বাক্য চাম। ঈশ্বৰে আমালৈ কি বাক্য দিছে আৰু লগতে আমি প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনাৰ অনুৰোধ আহিছে টুনটুন বৰা, তেখেতৰ ভাগিনৰ উপযুক্ত বয়স হৈছে বিবাহৰ কাৰণে, কিন্তু তেওঁ বিবাহ হ'ব বিচৰা নাই। লগতে তেওঁ জনাইছে যে তেওঁলোকৰ পেহীসকলো বিবাহিত হোৱা নাই আৰু তেওঁৰ লগতো তেওঁৰো বিবাহ হোৱা নাই। তে প্ৰাৰ্থনাৰ অনুৰোধ জনাইছে, আমি প্ৰাৰ্থনা কৰিম। এইখিনিতে বিবাহৰ ক্ষেত্ৰত বাধা থাকে, এনেকৈ মই পাইছোঁ। এনেকুৱা কেছ মোৰ ওচৰলৈ আহিছিলে আজি বহু বছৰ আগতে আৰু প্ৰাৰ্থনাৰ অনুৰোধ জনাইছিলে আৰু মই মাতিছিলোঁ মোৰ গীৰ্জালৈ আৰু তেওঁলোকে আহিছিলে আৰু প্ৰাৰ্থনা লৈছিলে আৰু ঈশ্বৰে সুন্দৰভাৱে তেওঁলোকৰ বিবাহ হ'বলৈ দিলে, সংসাৰ হ'বলৈ দিলে। কাৰণ তেওঁ মোক কৈছিলে যে বিবাহৰ কাৰণে যোগাৰ কৰা হয়, কিন্তু বিবাহটো নহয়, ভংগ হৈ যায়। এনেকৈ বহুতো তেওঁলোকৰ পৰিস্থিতি হৈছিলে। কিন্তু যেতিয়া মই ক'লোঁ আৰু মোৰ কথাটো তেওঁলোকে শুনিলে আৰু আহিলে ঈশ্বৰৰ ওচৰলৈ আৰু প্ৰাৰ্থনা কৰা হ'ল মণ্ডলীবাসী মিলি, তেতিয়া তেওঁলোকৰ সংসাৰ পুনৰাই গঢ়ি উঠিল। তে আপোনালোকৰ প্ৰাৰ্থনাত থাকক, আহিব। আজি বিশেষকৈ শনিবাৰ হয়। যিসকল গুৱাহাটীত থাকে, যদি সময় পাৰে তেনেহ'লে আহিব পাৰিব। আমাৰ উপবাস শনিবাৰে 10টা বজাৰ পৰা হয়। গুৱাহাটী হেঙেৰাবাৰী LP স্কুলৰ কাষত SBI ATM বিল্ডিং এটা আছে, ওপৰত জিম বিল্ডিং আছে, তাতে ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ চাৰ্চ হয়। তাতে আমি পঢ়না কৰোঁ শনিবাৰ। তে আপোনালোকে আহিব পাৰিব। আৰু লগতে এই চেনেলটো যিমানে চাই আছে ইউটিউবৰ যোগেদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ ৰাতিপুৱাৰ বাক্য মান্না আপুনি পাই থাকিব। আৰু ফেচবুকৰ যোগেদি চাইছে যদি ফ'ল' কৰিব। ফ'ল' কৰাৰ যোগেদি আপুনি নিতৌ মান্না বাক্য পাই থাকিব। আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে কমেণ্টত জনাব পাৰিব। আৰু আপোনালোকে যদি ভাবে যে নিজে যাই পেলাই লগ ধৰিম প্ৰাৰ্থনা ল'বৰ কাৰণে, তেনেহ'লে আপোনালোকে আহিব পাৰিব। ৱেলকাম আছে হলি স্পিৰিট চাৰ্চত সোমবাৰৰ পৰা শুকুৰবাৰলৈকে 10টাৰ পৰা 1টা বজালৈকে লগ ধৰিব পাৰিব, যিটো এড্ৰেছ দিলোঁ। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া হৈছে, ইউটিউবতো দিয়া হৈছে, ফেচবুকতো দিয়া হৈছে। আৰু আপোনালোকে এতিয়াও লিখি ল'ব পাৰে, মই কৈ আছোঁ 6900494100। আকৌ এবাৰ কৈছোঁ 6900494100। এইটো মোৰ কণ্টেক্ট নাম্বাৰ হয়, কণ্টেক্ট কৰিব পাৰিব। প্ৰাৰ্থনাৰ বিষয় কিবা থাকিলে বা যিকোনো ঈশ্বৰৰ বাক্যৰ বিষয়ে জানিব বিচাৰিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই প্ৰতিটো মুহূৰ্ততে আপোনালোকক যেনেকৈ পাৰোঁ জনাবৰ কাৰণে মই চেষ্টা কৰিম। আহক আমি এইখিনি সময়ত আমি ঈশ্বৰৰ মহান বাক্যলৈ যাওঁ। আহক পবিত্ৰ বাইবেল শাস্ত্ৰত গীতমালা 34 অধ্যায় মই পঢ়ি দিছোঁ। মই সকলো সময়তে জিহুৱাৰ ধন্যবাদ কৰিম, তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব। মোৰ প্ৰাণে জিহুৱাতে গৌৰৱ কৰিব, নম্ৰবিলাকে তাকে শুনি আনন্দিত হ'ব। তোমালোকে মোৰে সৈতে জিহুৱাৰ মহিমা কীৰ্তন কৰা। আহা আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁ হওক। মই জিহুৱাক বিচাৰিলোঁ, তাতে তেওঁ মোক উত্তৰ দিলে আৰু মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। তেওঁবিলাকে তেওঁলৈ চাই প্ৰফুল্লিত হ'ল, তেওঁবিলাকৰ মুখ কেতিয়াও বিবৰ্ণ নহ'ব। এই দুখীয়ে প্ৰাৰ্থনা কৰিলত জিহুৱাই শুনিলে আৰু তাৰ সকলো সংকটৰ পৰা তাক পৰিত্ৰাণ কৰিলে। ইয়াতে কৈছে যে যেতিয়া আমি সংকটৰ সময়ত আমি প্ৰাৰ্থনা কৰিম, তেতিয়া ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাটো শুনিম বুলি কৈছে। জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাৰবিলাকৰ চাৰিওফালে চাৱনি পাতে আৰু তেওঁবিলাকক উদ্ধাৰ কৰে। ইয়াতে কৈছে যে জিহুৱাৰ দূতে, স্বৰ্গদূতে, যিসকলে ঈশ্বৰক ভয় কৰে, ঈশ্বৰৰ বাক্য অনুসাৰে চলে,
আৰু তেওঁৰ চাৰিওফালে স্বৰ্গটোতে চাৱনি পাতে বুলি কৈছে যে আপোনাৰ চাৰিওচাইডে স্বৰ্গটোত থাকে তাৰ বাবে আপুনি ভয় কৰিব নালাগে ব্যাকুল হ'ব নালাগে যেনেকুৱাই পৰিস্থিতি নহওক সমস্যা নহওক আপোনাক উদ্ধাৰ কৰিব আজিৰ পৰা 6-7 বছৰমান হ'ব এনেকুৱা সময়তে মোৰ এটা ভয়ংকৰ এক্সিডেণ্ট হ'বলগীয়া আছিলে কিজানি এইটো এক্সিডেণ্ট মই আজি আপোনালোকৰ সন্মুখত নাপালোঁ হয় তেতিয়া মই গুৱাহাটী গণেশগুৰিত মই গাড়ী লৈ মই ব্ৰিজৰ ওপৰেদি পন্টৰ বজাৰ পিনে যাবলৈ ওলাইছোঁ আৰু তেতিয়াই পিছফালৰ পৰা এখন ডাঙৰ গাড়ী আহিছে এনেকুৱাই ফুল স্পীডত আহিছে আহি মোৰ ৰাইট ছাইডেদি অভাৰটেক কৰিছে আৰু সেইখিনি সময়ত মই গম পাই আছোঁ যে মোৰ সোঁ হাতত কোনোবা এজনে ধৰিছে আৰু ধৰি পেলাই মোক বাওঁ ছাইডে ষ্টাৰিংটো কাটি দিছে আৰু মোৰ গাড়ীখন বাওঁ ছাইডে গুচি গৈছে আৰু সেই পিছফালৰ পৰা অহা ফুল স্পীডত অহা গাড়ীখনে লগে লগে তেওঁ মোক অভাৰটেক কৰি গৈছে আৰু যদি মোক বাওঁ ছাইডে ষ্টাৰিং কাটি নিদিলে হয় মই যদি ঘূৰি নগ'লোঁ হয় তেনেহ'লে মই তাতে স্পট ডেড হ'লোঁ হয় মোৰ গাড়ী চুৰমাৰ হৈ গ'লে হয় আৰু মই যেতিয়া ব্ৰিজৰ ওপৰেদি পন্টৰ বজাৰ ফাললৈ ৰাওনা হৈছোঁ তেতিয়া ব্ৰিজৰ আধা মাথালৈ পোৱালৈকে মই গম পাই আছোঁ যে মোৰ সোঁ হাতখনত কোনোবাই ধৰি আছে কোন হয় সেইজন কাৰণ গীতমালা 91 পদত কৈছে তোমালোকৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ দূতবিলাকক আজ্ঞা দিব বুলি কৈছে আপোনাৰ সকলো পথত আপোনাক ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে স্বৰ্গদূত ৰাখি থৈছে সেইকাৰণে যিসকলে ঈশ্বৰলৈ ভয় কৰে ঈশ্বৰৰ আজ্ঞাধীন হয় আজ্ঞামতে চলে সেইসকলে নিৰ্ভয় হৈ থাকক এনেকুৱা বহুতো উদাহৰণ আছে টেষ্টিমনি আছে আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে এইটো মোৰ টেষ্টিমনি হয় সেই সময়ত মই আধালৈকে গম পাই আছোঁ যে মোৰ হাতত কোনোবা এজনে ধৰি আছে এইজন ধৰাজন কোন হয় যদি তেওঁ মোৰ হাতত ধৰি মোক যদি ষ্টাৰিং যদি মোক লেফ্ট ছাইডে কাটি নিদিলে হয় তেনেহ'লে সেই পিছফালৰ পৰা অহা ফুল স্পীডত অহা গাড়ীখনে ডাঙৰ গাড়ীখনে মোক মহতিয়াই নি মই স্পট ডেড হ'লোঁ হয় কিন্তু ঈশ্বৰে মোক বচাইছে কাৰণ বাক্যত কৈছে জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে চাৱনি পাতে আৰু তেওঁবিলাকক উদ্ধাৰ কৰে জিহুৱা যে মংগলময় তাক তোমালোকে আস্বাদন কৰি চোৱা তেওঁ আশ্ৰয় লওঁতা লোক ধন্য ঈশ্বৰ যে মংগলময় ঈশ্বৰৰ ওচৰলৈ আপোনাক চাপি আহিব দিছে ঈশ্বৰে কৈছে তুমি মোৰ ওচৰলৈ চাপি আহা তেতিয়া ময়ো তোমাৰ ওচৰলৈ চাপি আহিম সেই জিহুৱাৰ পবিত্ৰ লোকবিলাক তেওঁলৈ ভয় ৰাখা কিয়নো তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নহ'ব যিসকলে ঈশ্বৰক ভয় কৰিব তেওঁলোকৰ কেতিয়াও অভাৱ নহ'ব বুলি কৈছে কোনো পিনৰ পৰা আপোনাৰ কেতিয়াও অভাৱ নহ'ব যেতিয়া আপুনি ঈশ্বৰৰ বাক্যটো মানি চলিব ঈশ্বৰৰ কথা মতে চলিব তেতিয়া আপোনাক কেতিয়াও ঈশ্বৰে অভাৱত পৰিব নিদিয়ে ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে কিন্তু যিবিলাকে জিহুৱাক বিচাৰে তেওঁবিলাকৰ মংগলৰ একো অভাৱ নাই যিসকলে জিহুৱালৈ ভয় ৰাখে ঈশ্বৰৰ বাক্য মানি চলে তেওঁলোকৰ মংগলৰ কোনো অভাৱ নাই বুলি কৈছে আজি আমাৰ খ্ৰীষ্টৰ জীৱনত আমি দেখিবলৈ পাই মংগল বিচাৰি ঘূৰি ফুৰিছে ব্লেছিং বিচাৰি ঘূৰি ফুৰিছে কোনজন পালকৰ যোগেদি ব্লেছিং আহিব কোনটো মণ্ডলীত গ'লে ব্লেছিং আহিব কোনটো সভাত গ'লে ব্লেছিং আহিব কিন্তু বাক্যত কি কৈছে বাক্যত কৈছে যিজনে ঈশ্বৰৰ বাক্য পালন কৰিব ঈশ্বৰলৈ ভয় ৰাখিব তেওঁৰ মংগলৰ কোনো অভাৱ নাই বুলি কৈছে আমি বাক্য নপঢ়াৰ কাৰণে আৰু পালকে কোৱা কথাটো ভালদৰে মনোযোগ নিদিয়াৰ কাৰণে আমি ব্লেছিঙৰ পিছত আমাৰ খ্ৰীষ্টৰ পৰিয়ালসকল দৌৰি ফুৰিছে অ'ত গৈছে ত'ত গৈছে ত'ত গৈছে ত'ত গৈছে ৰিজাল্ট নাহে আৰু দুদিনমানৰ পিছত তেওঁ বেক চেলাইট হৈ গুচি যায় এইবিলাক চব মিছা কথা কিন্তু বাক্যটো নাচালে পালকে কোৱা বাক্যটো ভালদৰে নুশুনিলে তেওঁ পালনো নকৰিলে কিন্তু বাক্যত কি কৈছে যদি ঈশ্বৰলৈ আমি ভয় ৰাখোঁ ঈশ্বৰৰ বাক্য যদি পালন কৰোঁ তেনেহ'লে মংগলৰ অভাৱ নাই বুলি কৈছে হালেলুয়া হে বোপাহঁত আহা তোমালোকে মোৰ বাক্য শুনা মই তোমালোকক জিহুৱাৰ ভয় শিকাম ঈশ্বৰে কৈছে যেতিয়া ঈশ্বৰৰ বাক্য আমি শুনিম তেতিয়া আমি ঈশ্বৰৰ ভয়টো আমি জানিব পাৰিম জীৱনৰ সন্তোষ পাওঁতা মানুহ কোন মংগল দেখিবলৈ দীঘায়ো ভাল পাওঁতা কোন তুমি দুষ্টতাৰ পৰা তোমাৰ জিভাক ৰাখা প্ৰবঞ্চনাৰ বাক্যৰ পৰা তোমাৰ ওঠক ৰাখা
প্ৰবঞ্চনাৰ বাক্য আৰু তোমাক জিভাক তুমি দমন কৰি ৰাখা বুলি কৈছে। আজি আমাৰ খ্ৰীষ্টৰ পৰিয়ালত জিভাখন কণ্ট্ৰল নকৰে আৰু প্ৰবঞ্চনাৰ বাক্যৰ পৰা তেওঁলোকে নিজৰ জিভা কণ্ট্ৰল নকৰে, জিভাখন কণ্ট্ৰল নকৰে, যাকে যি পাইছে তাকেই বলকি দিছে। পালকে হয়নে কোন হয় একো চাবলৈ নাই, বাছ মনত উদগাইছে বা কম বুলি বাছ কৈ দিছে। তাৰ ফলত কি হৈছে? নিজৰে ক্ষতি হৈছে। কাৰণ ঈশ্বৰে কৈছে যে তোমাৰ জিভাক তুমি প্ৰবঞ্চনাৰ বাক্যৰ পৰা তুমি আঁতৰাই ৰাখা। তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা, তুমি শান্তি বিচৰা আৰু তাৰ পাছে পাছে খেদি যোৱা। ধাৰ্মিকবিলাকলৈ জিহুৱাৰ দৃষ্টি আছে, তেওঁবিলাকৰ কাটৰিটিলৈ তেওঁ কাণ পাতি আছে। ধাৰ্মিকবিলাকলৈ জিহুৱাৰ দৃষ্টি আছে, তেওঁৰ কাটৰিটিলৈ কাণ পাতি আছে। যিসকল খ্ৰীষ্টৰ পৰিয়াল, তেওঁলোকলৈ ঈশ্বৰে কৈছে মই কাণ পাতি আছোঁ। কেতিয়া মোৰ সন্তানে মোৰ ওচৰত প্ৰাৰ্থনা কৰিব, মোৰ লগত কথা পাতিব, ঈশ্বৰে বাট চাই আছে। ৰাতিপুৱা শুই উঠিয়ে নিজৰ কামত ব্যস্ত, তাৰপিছত তেওঁলোকৰ চাকৰি জীৱন, ব্যৱসায় জীৱন, হাউচ ৱাইফৰ পাকঘৰত কাম, ষ্টুডেণ্টসকলৰ স্কুল কলেজ যায়, পিছত আকৌ সন্ধিয়া বেলি ঘূৰি আহি আকৌ তেওঁলোকে নিজৰ নিজৰ কাৰ্যত ব্যস্ত, মোবাইলত ব্যস্ত, ওচৰ চুবুৰীয়াৰ লগত ব্যস্ত, লগ বন্ধুৰ লগত ব্যস্ত, ৰাতি আহাৰ খাই শুই যায়। আৰু ঈশ্বৰে ৰখিয়ে থাকে যে মোৰ সন্তানে কেতিয়া মোৰ লগত কথা পাতিব, বাইবেলখন পঢ়িব, প্ৰাৰ্থনা কৰিব, ৰখি থাকে। কি বুলি কৈছে বাক্যত? ধাৰ্মিকলৈ দৃষ্টি থাকে ঈশ্বৰৰ, আৰু ধাৰ্মিকৰ প্ৰাৰ্থনা শুনিবৰ কাৰণে কাণ পাতি থাকে। আপুনি কেতিয়া প্ৰাৰ্থনা কৰিব? আপোনাৰ সেই ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিবৰ কাৰণে কাণ পাতি থাকে বুলি কৈছে। আৰু আপুনি যদি প্ৰাৰ্থনাই নকৰে, আপুনি কেনেকৈ মংগলৰ দিন দেখিবলৈ পাব? দুৰাচাৰীবোৰৰ নাম পৃথিৱীৰ পৰা লুপ্ত কৰিবলৈ তেওঁৰ মুখ সিহঁতৰ বিৰুদ্ধে আছে। ধাৰ্মিকবিলাকে কাটৰুটি কৰিলে জিহুৱাই তাক শুনি তেওঁবিলাকৰ সকলো সংকটৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিলে। কি বুলি ক'লে? ঈশ্বৰৰ ওচৰত ধাৰ্মিকবিলাকে যেতিয়া কাটৰুটি কৰে, তেতিয়া তেওঁলোকৰ সকলো সংকটৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰে বুলি বাক্যত স্পষ্ট কৰি জনাইছে। তথাপিও আমাৰ বিলিভাৰসকল প্ৰাৰ্থনা নকৰে। নকৰিলে ৰিজাল্ট কেনেকৈ আহিব? পিছত এই পালকজন কাম নাই, এই মণ্ডলী কাম নাই, এই দুনাম বদনামবোৰ গাই ফুৰে, নিজলৈ অমংগলটো মাতি আনে। আৰু কি কৈছে? জিহুৱা ভগ্ন চিতীয়াবিলাকৰ ওচৰ, খেতিত মন হোৱাবিলাকৰ তেওঁ পৰিত্ৰাণ কৰে। ধাৰ্মিক লোকৰ বিপদ অনেক, কিন্তু জিহুৱাই সেইজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে। ধাৰ্মিক লোকৰ বিপদ অনেক, কাৰণ বেলেগৰ পিছত শয়তান নাই। শয়তান কাৰ পিছত থাকে? ধাৰ্মিক লোকৰ পিছত থাকে। কাৰণ শয়তানে জানে যে ধাৰ্মিক লোকসকল স্বৰ্গত যাব, আৰু শয়তানে কেতিয়াও নিবিচাৰে যে মই স্বৰ্গৰ পৰা মোক পেলাই দিয়া হ'ল আৰু এতিয়া এওঁলোক স্বৰ্গত যোৱাটো কেতিয়াও নিবিচাৰে। আৰু শয়তানে বিপদ সমস্যা আনিবৰ কাৰণে আপোনাৰ জীৱনত বিচাৰিব, কিন্তু আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব তেতিয়া ধাৰ্মিক লোকক সেই সংকটৰ পৰা উদ্ধাৰ কৰে বুলি কৈছে। তেওঁ সেইজনৰ সকলো অস্থি ক্ষয় কৰে, তাৰ মাজৰ এডালিও ভগ্ন নহয়। দুষ্টতাই দুষ্ট সংসাৰ কৰে, ধাৰ্মিক লোকক ঘৃণতাবোৰক দণ্ড দিয়া হ'ব। জিহুৱাই নিজ দাসবিলাকৰ প্ৰাণ মুক্ত কৰে, তেওঁ আশ্ৰয় লওঁতাবিলাকৰ মাজত কাকো দণ্ড দিয়া নহ'ব। ঈশ্বৰত যিসকলে আশ্ৰয় লৈছে তেওঁ কাকো দণ্ড দিয়া নহ'ব বুলি কৈছে। ঈশ্বৰত আশ্ৰয় লোৱা মানে এইটো নহয় যে মই ঈশ্বৰৰ ওচৰলৈ আহিলোঁ, ঈশ্বৰক বিশ্বাস কৰোঁ আৰু মোৰ দণ্ডগা নহ'ব, সেইটো নহয়। ঈশ্বৰৰ ওচৰলৈ আহিছোঁ, মই বাক্য পালন কৰা নাই, ঈশ্বৰৰ আজ্ঞা মানা নাই, তেনেহ'লে ঈশ্বৰে কেনেকৈ তেওঁক সেই দণ্ডগাৰ পৰা বচাব? যিজনে ঈশ্বৰৰ ওচৰলৈ চাপি আহিছে, ঈশ্বৰৰ আজ্ঞা পালন কৰিছে, ঈশ্বৰৰ মতে চলিছে, ঈশ্বৰৰ ল'টো তেওঁ পালন কৰিছে, তেওঁৰ কাৰণেহে দণ্ডগা নাই বুলি কৈছে। হালেলুয়া। মানুহ মাত্ৰাই ভুল হয়। যদি ভুল হৈছে আপুনি স্বীকাৰোক্তি কৰক, ক্ষমা খুজক, পুনৰাই মন পালটন কৰক। ঈশ্বৰ মৰমীয়াল হয়, দয়ালু হয়, তেওঁ আপোনাক ক্ষমা কৰিব।
ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক সুন্দৰ বাক্য জনোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ আহক এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰিম আজি টুনটুনৰ প্ৰাৰ্থনা অনুৰোধ আছে তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম এইখিনি সময় মই পালন দিছোঁ সকলোকে গুড মৰ্ণিং ডেইলি মান্না ছয়বাজি চেনেলৰ যোগেদি সকলোকে মই খ্ৰীষ্ট যীশুৰ নামত মই শুভেচ্ছা জনাইছোঁ আজি এটা নতুন দিন ঈশ্বৰে দিলে তাৰ কাৰণে ধন্যবাদ দিওঁ ঈশ্বৰক বহুতে আজি এই দিনটো দেখিবলৈ নাপালে কিন্তু আমি সকলোৱে যে আজি প্ৰভুৰ ওচৰত চাপিব পাৰিছোঁ ন প্ৰণিপাত কৰিবলৈ পাৰিছোঁ তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ সকলোৱে ধন্যবাদ দিয়ক আৰু ঈশ্বৰে আপোনালোকৰ কথা জানে বিশেষকৈ আমি এতিয়া প্ৰাৰ্থনা কৰিম টুনটুন বৰা তেওঁ যি ৰিকুৱেষ্ট দিছে তেওঁৰ যি ভাগিনীয়েকৰ বিয়া হ'ব পৰা নাই তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম প্ৰভুৱে যেন উচিত সময়ত যেন এজন ভাল উপযুক্ত পাত্ৰ তেওঁ দিয়ে ঠিক আছে আহক আমি সকলোৱে প্ৰণিপাত কৰিম ধন্যবাদ পিতা ঈশ্বৰ ধন্যবাদ দিছোঁ পিতৃ সুন্দৰ দিন দিয়াৰ কাৰণে ঊৰ্ধ্বলোকত পবিত্ৰ স্থানত নিবাস কৰি থকা পৃথিৱীৰ সকলো ঠাইলৈ অনবৰতে তুমি দৃষ্টি দি থকা ধাৰ্মিকবিলাকৰ প্ৰভু নিবেদনলৈ তুমি কাণ পাতি থকা পিতা ঈশ্বৰ তুমি জীৱিত ঈশ্বৰ তুমি অনন্তকাল স্থায়ী ৰজা তোমাক ধন্যবাদ প্ৰভু হালেলুয়া প্ৰভু এই সময়ত যি সন্তানবিলাকে প্ৰভু এই গোট খাইছে প্ৰভু এই মান্না চেনেলৰ যোগেদি প্ৰভু প্ৰতিজনকে আশীৰ্বাদ কৰা কিয়নো তুমি তেওঁলোকৰ মনৰ কথা জানা তেওঁলোকৰ জীৱনত কি ঘটি আছে প্ৰভু তুমি সকলো জানা কিয়নো তুমি সৰ্বব্যাপী অন্তৰ্যামী মহান ঈশ্বৰ লৰ্ড মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা এই সন্তানবিলাকৰ কাৰণে বিশেষভাৱে যিবিলাকে প্ৰভু আজি উপযুক্ত পাত্ৰ পোৱা নাই প্ৰভু টুনটুন বৰা যি ভাগিনীয়েক আছে প্ৰভু উপযুক্ত পাত্ৰ পোৱা নাই প্ৰভু তুমি উপযুক্ত পাত্ৰ দিয়া কিয়নো প্ৰভু তুমি দুটা জাতিয়ে পৃথিৱীৰ সৃষ্টি কৰিছিলা পুৰুষ আৰু মহিলা পিতা মানুহ অকলে থকা ঠিক নহয় গতিকে প্ৰভু ঠিক কমত প্ৰভু ভাগিনীয়েকৰ প্ৰভু ৰাস্তা মুকলি কৰা যিমান শতানৰ শক্তিবিলাক বাধা দিয়া শক্তিবিলাক বিয়া বাবুৰ হ'বলৈ নিদিয়া আত্মাবিলাকৰ মনবোৰ কঠোৰ কৰি দিয়া আত্মাবিলাকক মই যীশু খ্ৰীষ্টৰ নামত টুনটুনৰ ভাগিনৰ পৰা গাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ সাতানটো দূৰ হৈ যা লগতে আৰু যিমানবিলাক সন্তান আছে তেওঁলোকৰ জীৱনৰ উপযুক্ত পাত্ৰ পাবলৈ নিদিয়া বাধা দিয়া শক্তিবিলাক মই যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ সাতান দূৰ হৈ যা পবিত্ৰ ঈশ্বৰ যহোৱা প্ৰভু তুমি সকলো ৰাস্তা খুলি দিয়া পিতা প্ৰভু তেওঁলোকৰ কাৰণে তুমি যি উপযুক্ত পাত্ৰ থৈছা প্ৰভু সেই পাত্ৰ যেন তেওঁ অতি সোনকালে পাই প্ৰভু সকলো বাধাবিলাক তুমি খুলি দিয়া পিতা পৰমেশ্বৰ হালেলুয়া লৰ্ড কিয়নো তোমাৰ পৰাই সকলো মিলন আহে আৰু তোমাৰ পৰা অহা মিলনটো সদায় চিৰস্থায়ী হয় বুলি কৈছা পিতৃ লৰ্ড মই বিশ্বাস কৰোঁ তোমাৰ ওপৰতে মই প্ৰভু যীশু সকলো ভৰসা কৰিছোঁ লৰ্ড প্ৰভু যিবিলাকে আজি বেমাৰত ভুগি আছে মই বেমাৰবিলাকৰ নাম নাজানো কিয়নো তুমি সকলো পৃথিৱীৰ সকলো সন্তানৰ ওপৰত পৰা বেমাৰবিলাক প্ৰভু তুমি শৰীৰত জাপি লৈছিলা আৰু তোমাক যেতিয়া হাছত কোবাইছিলা শত্ৰুবিলাকে তোমাৰ শৰীৰৰ পৰা যিটো ব্লাড ওলাইছিলে হিলিং ব্লাডেদি প্ৰত্যেকজনক সুস্থতা কৰা টাচ কৰি দিয়ে পবিত্ৰ আত্মা যিমানবিলাক বেমাৰ আত্মাবিলাকক মই এতিয়া প্ৰত্যেকজনক শৰীৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ সাতান তই দূৰ হৈ যা মানুহবিলাকক তই দুৰ্বল বনাই দিয়া আত্মাবিলাকক সুচিকিৎসা পাবলৈ নিদিয়া টকা পইচাৰ অভাৱ আনন্দনা দিয়া আৰু মেডিচিনৰ যোগেদি তেওঁলোকক সুস্থতা পাবলৈ নিদিয়া আত্মাবিলাকক যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ সাতানৰ শক্তিবিলাকক ওলাই যা বুলি এই শৰীৰত তোৰ কোনো অধিকাৰ নাই ঈশ্বৰে বনোৱা শৰীৰ হয় ওলা বুলি কৈছোঁ এই মুহূৰ্তত যীশুৰ নামত লৰ্ড আপোনাৰ তেজাৰি বান্ধিছোঁ কিয়নো প্ৰভু আপুনি সুস্থকাৰী ঈশ্বৰ হয় প্ৰভু আপোনাৰ পবিত্ৰ তেজাৰি বান্ধি দিয়ক আপুনি টাচ কৰা পিতা পৰমেশ্বৰ সকলোকে সুস্থতা দান কৰ প্ৰভু এই মাধ্যমৰ যোগেদি এই চেনেলৰ যোগেদি প্ৰাৰ্থনা কৰাৰ জৰিয়তে লৰ্ড প্ৰভু যিবিলাকে যাত্ৰাপথত আছে তুমি আশীৰ্বাদ কৰা পিতা সংগী হোৱা এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা লৰ্ড প্ৰভু যিবিলাকে দূৰ দূৰ ঠাইত গৈ পেলাই প্ৰভু তেওঁলোকে প্ৰভু আজি চাকৰি কৰি আছে প্ৰভু তেওঁলোকৰ নিজৰ আত্মীয় কুটুম্বৰ পৰা প্ৰভু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰটেকশ্যনত ৰাখা পিতা সীমান্তৰক্ষী বাহিনী প্ৰভু প্ৰশাসন বিভাগ পৰিবহণ বিভাগ প্ৰভু তুমি আশীৰ্বাদ কৰা মেডিকেল ডিপাৰ্টমেণ্টতো আশীৰ্বাদ কৰা পিতা চৰকাৰী বেচৰকাৰী চাকৰিবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান হাতে কৰা কাৰ্যত খেতিয়কবিলাকৰ ওপৰত আশীৰ্বাদ কৰা তেওঁলোকৰ কৃষিফলৰ ওপৰত ভূমিফলৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা আৰু লগতে পিতা চাকৰি জীৱনত যিবিলাকৰ প্ৰমোশ্যন নাই প্ৰমোশ্যন দিয়া যিবিলাকৰ পৰিয়ালত প্ৰভু আজি অভাৱ অনাটন আৰু নানান ধৰণৰ প্ৰভু তেওঁলোকৰ ঋণ ধাৰত আছে প্ৰভু যীশু প্ৰভু তেওঁলোকৰ আপদ বিপদ আছে সমস্যাত পৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত ওলাবি এই শক্তিবিলাকক মই যীশুৰ নামত দবিয়াইছোঁ সাতান তই নানান ধৰণৰ অমংগল আনা আত্মা কোনো কাৰ্য সিদ্ধ হ'ব নিদিয়া তেওঁলোকৰ হাতে কৰা কাৰ্যত তেওঁলোকে কৰা মনৰ আশাবিলাক পূৰ হ'বলৈ নিদিয়া আত্মাবিলাকক যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ পবিত্ৰ ঈশ্বৰ যহোৱা প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ প্ৰত্যেকটো পৰিয়ালক আজি এই মান্না চেনেলৰ যোগেদি যিবিলাকে প্ৰভু আজি চাই
চাই আছে তেওঁলোকক তুমি আশীৰ্বাদ কৰা সকলো চমৎকাৰ কৰা তেওঁলোকৰ জীৱনত যাতে তেওঁলোকে সাক্ষ্য দিব পাৰে প্ৰভু এই চেনেলটো চোৱাৰ যোগেদি পিতা পৰমেশ্বৰ পবিত্ৰ আত্মা তুমি সহায় কৰা হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ মানসিক বিকাৰগ্ৰস্ত লোকসকলক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ আৰু যিমান সন্তানবিলাকে আজি পঢ়া শুনা কৰি আছে প্ৰভু তেওঁলোকক উত্তম শিক্ষা দান কৰা পিতৃলৰ প্ৰভু তেওঁলোকে যেন প্ৰভু পথভ্ৰষ্ট নহয় প্ৰভু পিতৃ মাতৃৰ পৰা আজ্ঞাবিলাক যেন তেওঁলোকে উলংঘন নকৰে পিতা পৰমেশ্বৰ আৰু লগতে তেওঁলোকক ক্ষুদ্ৰ মস্তিষ্ক দিয়া যাতে তেওঁলোকে প্ৰভু এই স্মৃতিশক্তি বৃদ্ধি পায় যেন পঢ়া শুনা ভাল ৰিজাল্ট কৰি উজ্জ্বল ভৱিষ্যত তেওঁলোকে গঢ় দিব পাৰে পবিত্ৰ আত্মা সহায় কৰিবা পবিত্ৰ ঈশ্বৰ যীহোৱা অনাথবিলাকক আশীৰ্বাদ কৰা বৃদ্ধাশ্ৰমবিলাকক আশীৰ্বাদ কৰা দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া আৰু লগতে পিতা সন্তান নোহোৱাবিলাকৰ সন্তান দিয়া পিতা পৰমেশ্বৰ নংপোষকবিলাকক গৃহিণীবিলাকক আৰু লগতে পিতা পৰমেশ্বৰ জেলত থকাবিলাকক তুমি প্ৰত্যেকৰ ওপৰত আশীৰ্বাদ অনুগ্ৰহ তৈয়াৰ থাকিবলৈ দিয়া প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ পিতা এই সুন্দৰ সময় তুমি দিয়াৰ কাৰণে তোমাৰ ওচৰত প্ৰণিপাত কৰি প্ৰভু এই সন্তানবিলাকৰ কাৰণে প্ৰভু মই প্ৰাৰ্থনা নিবেদন কৰাৰ কাৰণে তুমি কৈছা আৰু মই ধাৰ্মিকবিলাকৰ ওপৰত মোৰ দৃষ্টি আছে তেওঁলোকে কৰা কাটুক্তিলৈ মই কাণ পাতি শুনো হয় পিতা পৰমেশ্বৰ আজি মোৰ তুমি এই কাটুক্তি স্বৰলৈ তুমি কাণ পাতি শুনিছা মই বিশ্বাস কৰিছোঁ হৃদয়েৰে প্ৰভু স্বীকাৰ কৰিছোঁ প্ৰভু হয় প্ৰত্যেকজনৰ তুমি আশীৰ্বাদ কৰিলা ধন্যবাদ কি খুজিম প্ৰভু পূজাৰ পূৰ্বেই তুমি সকলো জানা এই সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ চৰণত ৰাখিছোঁ ধন্যবাদেৰে জাচনা ত্ৰাণকৰ্তা একমাত্ৰ উদ্ধাৰকৰ্তা জীৱিত পিতৃৰ নামত মই খুজিছোঁ ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱা ঈশ্বৰৰ বাক্য দিয়াৰ বাবে ঈশ্বৰে আপোনালোকৰ পৰিয়ালক আশীৰ্বাদ কৰক যিমানে এই চেনেলটো চাই আছে প্ৰাৰ্থনা লৈ আছে প্ৰত্যেকৰে জীৱনত আশীৰ্বাদ কৰক আপোনালোকৰ প্ৰাৰ্থনা যি কৰা হৈছে আপোনালোকে তাৰ সাক্ষ্যবোৰ কমেণ্টত আপোনালোকে জনাব পাৰিব ৰিজাল্টবোৰ জনাব পাৰিব সাক্ষ্য দিয়াটো ঈশ্বৰে বিচাৰে আজি দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ নমস্কাৰ